Hey guys, welcome back to my YouTube channel Jibon Jindabat. এখন বিশেষ ঠাইৰ বিষয়ে আজি ভিডিঅ'টো বনাম মই নীলাপানী যেটো বৰ্তমান জনপ্ৰিয় হৈ গৈছে ঠাইখন অসমৰ নগাঁও জিলাৰ সামগ্ৰী নামৰ ঠাইখনত আছে সেই নীলাপানী যেটো ফটোখন চাওক তো বহুতে দেখিছে আৰু বহুতে এতিয়ালৈকে যোৱা নাই আৰু বহুতে গৈছে ভিডিঅ' বনাইছে তাত আৰু খাতুৰি নাদুৰি তাত আহিছে কিন্তু মই সেইখন ঠাইৰে লৰা হয় মই ভিডিঅ'টো এই কাৰণে বনাইছো ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আপোনালোকে মন দি চাব ভিডিঅ'টো আজিলৈকে হয়তো নীলাপানীৰ বিষয়ে এনেধৰণৰ ব্যক্তিক্ৰমী বিপৰীতমুখী ভিডিঅ' হয়তো কোনেও বনোৱা নাই বহুতে গৈছে ভিডিঅ' বনাইছে গা ধোৱা ভিডিঅ' বনাইছে বা গোটেই প্ৰাকৃতিক সৌন্দৰ্যটোৰ ভিডিঅ' বনাইছে কিন্তু সেই সকলোবোৰে বহুত বেলেগ ঠাইৰ পৰা যোৱা সকলো যুৱকে তেনেধৰণৰ ভিডিঅ' বনাইছে কিন্তু মই বৰ্তমান তাত যাব পৰা নাই কিয়নো মই যেহেতু বৰ্তমান ঘৰত উপস্থিত নাইকিয়া নহ'লে মই আপোনালোকক সেই গোটেই প্ৰাকৃতিক দৃশ্যটোৰ পৰা গোটেই সমগ্ৰ দৃশ্যটো আপোনালোকক মই দেখাব পাৰিলোঁ হয় কিন্তু তদুপৰি মই ভিডিঅ'টো এইকাৰণে বনাইছোঁ কিয়নো যোৱাকালি এটা নিউজ পালোঁ গুৱাহাটী বামুণী মৈদামৰ এজন যুৱক বিশাল কলিতা তেওঁ তাত গৈ পেলাই খাতুৰি আছিল খাতুৰি মাছ ভাগতে তেওঁ ভাগুৰি পৰাত আৰু খণ্ডাধীন হৈ গ'ল বৰ্তমান মৃত্যুমুখত পৰিছে তো কেৱল বিশাল কলিতা নহয় জনপ্ৰিয়তা লাভ কৰাৰ পৰা যোৱাকালি পৰ্যন্ত বৰ্তমানলৈকে হয়তো মোৰ হিচাপ নাইকিয়া 15 জনৰ ওপৰত হয়তো যুৱক তাত খণ্ডাধীন হৈ পেলাই মৃত্যুমুখত পৰিছে আৰু সেই যুৱকসকলে মৃত্যুমুখত পৰিছে যিসকলে সাঁতুৰিবলৈ তাত চেষ্টা কৰিছে তো নীলাপানীৰ বিষয়ে কিছু মানে হিডেন ট্ৰুথ বুলি কয় ন মানে লুকাই থকা কিছুমান সত্য মই বৰ্তমান আপোনালোকক আগত প্ৰকাশ কৰিব বিচাৰিছোঁ কিয়নো সেই ঠাইৰে মই ল'ৰা হয় মোৰ ঘৰৰ পৰা সেই ঠাই মানে সেই পাহাৰখন যিখন তো সেই এৰিয়া মোৰ ঘৰৰ পৰা দেখা পোৱা যায় গতিকে ভিডিঅ'টো শেষলৈ চাওক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিসকলে বৰ্তমানৰ নীলাপানী যোৱা নাই বা যাম বুলি ভাবি আছে বা খাতুৰি নাদুৰি তাত ভিডিঅ' বনাম বুলি ভাবি আছে শ্বেয়াৰ কৰি দিয়ক আৰু শ্বেয়াৰ নকৰিও যদিও শ্বেয়াৰ নকৰে আপোনালোকে যাক চিনি পায় বা যিসকলে বৰ্তমান যাম বুলি ভাবিছে তেওঁলোকক যাতে এই কথাবোৰ যাতে জনাই দিয়ে কিয়নো মই এজন সেই ঠাইৰ যুৱক হিচাপে আপোনালোকক সেই ঠাইখনৰ বিষয়ে ক'ব বিচাৰিছোঁ কিয়নো আৰু যাতে ভৱিষ্যত যাতে কোনো যুৱক যাতে তাত বিপদত নপৰে সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আজি ভিডিঅ'টো শেষলৈ চাই থাকিব তো নীলাপানী সেই ঠাইৰ পানীখিনি নীলা কিয় হ'ল প্ৰথম কথা হ'ল সেই ঠাইখিনি হৈছে গোটেইটো কঁঠালগুৰি পাহাৰ বুলি আমি কওঁ তো তাত কি হয় চৰকাৰৰ অধীনত আগৰে পৰা বম ব্লাষ্টিং কৰি পেলাই যিটো আপোনালোকে দেখিছে টিভি দেখিছে বা বহুতো ঠাইত আজি এতিয়াও হৈ থাকে যে বম ব্লাষ্টিং কৰি পেলাই পাথৰ তাত ভঙা হয় পাথৰ তাত ফটাই দিয়া হয় আৰু সেই পাথৰ সৰু সৰু কৰি পেলাই বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত খেৰ ছাপ্লাই কৰা হয় সেই চৰকাৰৰ অধীনত সম্পূৰ্ণ হৈ আছে অতীজৰ পৰা হৈ আছে আৰু আজি পৰ্যন্ত হৈ আছে আজি এতিয়ালৈ খুব কমিছে মানে পাথৰে নাইকিয়া হৈছে কিয়নো আমি আমাৰ গাঁৱৰ পৰা দেখা পোৱা যায় একদম বহুত ডাঙৰ পাথৰ গছ গছনি কোনো নাই কেৱল পাথৰ তো সেই নীলাপানী ঠাইখনো সেই বম ব্লাষ্টিং কৰা এডোখৰ ঠাই আছিল সেই নীলাপানীখন কোনো প্ৰাকৃতিক মানে সৃষ্টি নহয় মানে জৈৱিক মানে মানৱৰ দ্বাৰা সৃষ্টি কৰাহে এটা ঠাই হয় তো নীলাপানীটো হৈছিল পাথৰ বম ব্লাষ্টিং দি সম্পূৰ্ণ এটা গাঁত কৰা এটা ঠাই বহুত ডাঙৰ এৰিয়া আৰু তাত বহুতো মানে কেমিকেল পদাৰ্থ মিহলি হৈ পেলাই সেই পানীখিনি সেই তেতিয়াৰ পৰা নীলা হৈ থাকিল আৰু সেই পানীখিনি সম্পূৰ্ণ বন্ধ পানী তাত কোনো নিজৰা নাই চম্পাৱতী কুণ্ডৰ দৰে কোনো নিজৰা নাই বৈ অহা নিজৰা নাই য'ত নেকি পানীখিনি বৈ পেলাই ওলাই যায় তো তাত সেইখিনি সম্পূৰ্ণ বন্ধ পানী হয় খৰাঙত পানীখিনি অকণমান কমি যায় বাৰিষাত খুব পানী বেছি হৈ যায় আৰু মেইন কথা খুব বহুত দ মানে আপুনি ভাবিব নোৱাৰা এটা দ সেই পানীখিনি বহুত ডাঙৰ এৰিয়া আৰু এনেকুৱাই দ যে আপোনালোকে নাভাবিব যে নদীত গৈ আছোঁ অকণমান বাম পাইছোঁ অকণমান দ পাইছোঁ তেনেকুৱা নহয় সম্পূৰ্ণ এটা জেগাতে দ সেই পানীখিনি বহুত দ আপোনালোকে ভাবিব নোৱাৰিব কিমান দ আৰু দ এইকাৰণে কিয়নো তলত মাটি বালি কোনো মিহলি হৈ থকা নাই তলতো সম্পূৰ্ণ পাথৰে গোটেইটো এটা পাথৰৰ এৰিয়া হয় যিহেতু বম ব্লাষ্টিঙৰ পৰা বনোৱা যিটো এৰিয়াটো সম্পূৰ্ণ দ আৰু যিসকলে তাত গৈ পেলাই সাঁতুৰি পেলাই পাৰ হ'ম বুলি ভাবে হয়তো বহুতে পাৰ হৈছে এতিয়ালৈকে আৰু পাৰ বহুতে হ'ব নোৱাৰে যিসকলে হ'ব নোৱাৰিছে সেইসকলে আজিলৈকে মৃত্যুমুখত পৰিছে এতিয়া ইমান দ এটা জেগা যেতিয়া সাঁতুৰি গৈ থাকিব মাজত যদি কেনেবাকৈ ভাগৰ লাগে হয়তো নদী বা বিভিন্ন বৈ অহা নদীত কি হয় ভাগৰ লাগিলেও আপুনি সোঁতৰ যদি সিটো মানে যিফালেদি সোঁত বহে সেইফালে যদি আপুনি অকণমান মানে খুব কম কষ্টত যদি অকণমান হাত মাৰিও যদি ভাগৰ মানে লাগি থাকে তেতিয়াও যদি আপুনি সোঁতৰ সিটো পাৰে গৈ থাকে তো পানীয়ে ঠেলি নি হ'লেও তেওঁক মানে বচাই দিয়াৰ চান্স থাকে কিন্তু তাত তেনেধৰণৰ একেবাৰে চান্স নাই কিয় জানেনে ভাগৰ যদি আগে আপোনাৰ সাঁতুৰি থকা অৱস্থাত তাত বচাৰ চান্স নাই এইকাৰণে কিয়নো তাত কোনো বোৱতী সোঁত নাই তাত
সম্পূৰ্ণ এটা বন্ধ পানী হয়, গতিকে তাত বোৱতীৰ কোনো সোঁত নাই যে সোঁতে আপোনাক উটুৱাই লৈ পেলাই বচাই দিব। তো সেইকাৰণে কৈছোঁ তাত যাওক, চাবলৈ যাওক, প্ৰাকৃতিক দৃশ্য খুবেই মনোৰম হয়, তাত চাবলৈ যাওক, কিন্তু সাঁতুৰিবলৈ অপচেষ্টা একদম নকৰিব। আৰু যদি আপোনাৰ পানীত নামিবলৈ মন আছে, এডোখৰ ঠাই আছে একেবাৰে খুবেই বাম ঠাই, তো সেই ঠাইডোখৰতে অকণমান চাওক, ফটোশ্বুট কৰক, বাছ সেইখিনিয়ে কৰক। যিটো হিটটো গোটেইটো সাঁতুৰি পেলাই পাৰ হোৱাৰ অপচেষ্টা একেবাৰে নকৰিব। আৰু বৰ্তমান ইউটিউব জগতখনতো বহুতো যুৱক ব্লগ চেনেল খুলি আছে, তো তেওঁলোকে ভাবি আছে যে তাত গৈ পেলাই বহুতে ভিডিঅ' কৰিছে, বহুতে ঠাইডোখৰ দেখাইছে, মই হয়তো গৈ পেলাই তাত সাঁতুৰি পেলাই চেলেঞ্জ দি পেলাই এটা ভিডিঅ' বনাম, মোৰ ভিডিঅ'টো ভাইৰেল হ'ব বা ভিডিঅ'টো বহুতে ভাল পাব। তেওঁলোকক হাত জোৰ কৰি কৈছোঁ, তেনেধৰণৰ অপচেষ্টা একেবাৰে নকৰিব, কিয়নো সেই ঠাইডোখৰৰ বিষয়ে বহুত আমি সেই ঠাইৰে ল'ৰা হয়, গতিকে সেই ঠাইখিনিৰ বিষয়ে সম্পূৰ্ণ জানো। গতিকে সেই হাজুৰ কৰিছোঁ, তেনেধৰণৰ অপচেষ্টা একদম নকৰিব। যাওক তাত ভিডিঅ' বনাওক, ভালদৰে মনোৰম দৃশ্যখিনি উপভোগ কৰক, আৰু অনাগত দিনত যাতে কোনেও যাতে তাত সাঁতুৰি মৃত্যু মুখত পৰিব লগা নহয়, সেয়ে খুবেই দুখিতভাৱে কৈছোঁ এজন সেই ঠাইৰে ল'ৰা হৈ পেলাই। তো সেই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো চোৱাসকলে যিসকলে বৰ্তমানলৈকে সেই ঠাইৰ বিষয়ে নাজানে জনাই দিব। খুব সুন্দৰ ঠাই তাত যাওক, এতিয়াও গৈ থাকক, কিন্তু সেয়াই সাঁতুৰি পেলাই তাত মানে পাৰ হোৱাৰ চেষ্টাটো কোনো কাৰণত নকৰিব, যিহেতু সম্পূৰ্ণ এটা পাথৰৰ এটা সাধান হয়। তো সেইটোৱে আৰু ভিডিঅ'টো সেইকাৰণে বনালোঁ, যাতে আপোনালোকক জনাই দিব পাৰোঁ সেই ঠাইখনৰ বিষয়ে। তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যিমান পাৰে অকণমান শ্বেয়াৰ কৰি দিয়ক। আজিলৈ এৰিলোঁ, বাই বাই।